কথাবোৰ ক'বলৈ সাহস হোৱা নাছিল যদিও আজি মই ক'বলৈ বাধ্য হৈছোঁ যে মই ৰাধাক ভাল পাওঁ, কিন্তু তাইক ধৰি ৰাখিব পৰাকৈ মোৰ হাতত আজি একোৱেই নাই। আজি অনুভৱ কৰিছোঁ যে টকা পইচা নহ'লে একোৱেই নাই জীৱনত। টকাৰে আজিকালি সম্পৰ্কও কিনিব পাৰি, কিন্তু জীয়াই থকা দিনকেইটাত সেই টকাৰে আকৌ জোৰাই নমৰে। টকা গতি শেষেই নহয় জীৱনটোত। কেইটামান টকাৰ কাৰণে কি নকৰোঁ আমি। অকণমান সম্পত্তিৰ কাৰণে ভাই ভাই কাজিয়া লাগো, কিন্তু মৰিবৰ সময়ততো আমি এইবোৰ লৈ নাযাওঁ ন। মৰিবৰ সময়ত আমি পাহৰি যাম যে কেইটকা মালিক। সেই সময়ত আমি এইটোহে চাম যে আপোন বুলিবলৈ কোন আছে কাষত। জীৱনটোতনো আছে কি? সামান্য উশাহটো ভৰসাতে জীয়াই আছো, কিন্তু এই জীয়াই থকা দিনকেইটাতো যদি জীয়াই জীয়াই মৰিব লগা হয়, ইয়াতকৈ কষ্ট আৰু কি হ'ব পাৰে? জীৱনটোত একোৱেই নাই অ খুৰী, একোৱেই নাই। জীৱন কচুপাতৰ পানী। টকা পইচাই সকলো পাব পাৰিলেও হেৰাই যোৱাজনক কেতিয়াও পোৱা নাযায়।